কাৰণ অন্য একো নাইকিয়া। প্ৰথম কথাটো হৈছে যিবিলাক স্থানীয় নিকায়ৰ নিৰ্বাচন, এইটো নট অনলি আছাম, অল অভাৰ ইণ্ডিয়াত আমি দেখিছোঁ যিটো ষ্টেটত যিটো ৰুলিং পাৰ্টি থাকে, এই ৰুলিং পাৰ্টিৰ ফেভাৰত সাধাৰণতে ৰাইটো যায়, মানে লোকেল ইলেকশ্যনবিলাকত। আৰু আমি যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলোঁ 15 years, তেতিয়াও আপোনালোকে দেখিব যে যিমানবিলাক ইলেকশ্যন আছে, টাউন কমিটি কওক, মিউনিচিপালিটি কওক, পঞ্চায়ত কওক, সব ইলেকশ্যনত আমি কংগ্ৰেছে সুইপ কৰিছিলোঁ, কংগ্ৰেছে পাইছোঁ। গতিকে এইটো জ্যেষ্ঠ নেতৃত্বই আপোনাক সভাপতি পদৰ পৰা অপসাৰিত কৰিব লাগে বুলি শীৰ্ষতম নেতৃত্ব। এই সন্দৰ্ভত মই একো নকওঁ। মই কংগ্ৰেছৰ এজন ডিচিপ্লিন চলজাৰ। এইটো শীৰ্ষ নেতৃত্বই আমাৰ কংগ্ৰেছটো এটা হাইকমাণ্ড ভিত্তিক দল। হাইকমাণ্ডে সিদ্ধান্ত ল'ব, হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব মই সেই সিদ্ধান্ত মানিম। স্যার, নতুন রাজনীতি যোৱাটোতো গ'লেই, আমিতো তেওঁক এক্সপেল কৰিয়েই দিছোঁ। আৰু ভৱিষ্যতে এইবিলাক হৈছে বিশ্বাসঘাতকী মানুহ আৰু কোনো আদৰ্শ নোহোৱা মানুহ। গতিকে এইবিলাক মানুহক, এনেধৰণৰ মানুহক ভৱিষ্যতে আমি দলত কেতিয়াও কোনো ধৰণৰ আশ্ৰয় নিদিওঁ। কংগ্ৰেছ দলৰ মানে লাহে লাহে মানে খহনীয়াৰ দিকে আগবাঢ়ি আছে, বিবাদ বিভিন্ন খহনীয়া হোৱা নাই। নিৰ্বাচনৰ আগত সদায় এটা পাৰ্টি এৰি ইটো পাৰ্টিত অহা যোৱা, যেনেকৈ আমাৰ পৰা গৈছে, আমালৈ আহিও আছে নহয়। এতিয়া আজিয়েই খ্ৰীষ্টানম টমৰ নেতৃত্বত 11জন মানুহে জইন কৰিছে। আৰু এইজন ডেকা যুৱক ৰঞ্জয় আমাৰ লগত আহি আছে। নতুন ৰাজনৈতিক দল, ৰাইজৰ দল আৰু আমাৰ তেনেকুৱা কোনো তেওঁলোকৰ লগত কোনো ধৰণৰ আমাৰ কথা হোৱা নাই। আৰু আগন্তুক ইলেকশ্যনত ARDFৰ লগত এলায়েন্সটো থাকিব না? নাই, সেইটো কথাটো আজি কোৱা টান, কাৰণ এই গোটেই কথাটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ কৰ্মীসকলৰ লগত আলোচনা হ'ব আৰু হাইকমাণ্ডৰ লগত আলোচনা হ'ব, গোটেই পৰিস্থিতি চাই এইটো হ'ব। কিন্তু আমি কংগ্ৰেছ দলে এটা কথা সদায় বাৰম্বাৰ কৈ আছোঁ, আজিও মই ক'ম যে বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত আমি সকলো বিজেপি বিৰোধী শক্তি একত্ৰিতভাৱে যুঁজিব লাগে। এই আহ্বানটো মই সদায় দি আছোঁ আৰু আজিও দিম। দেখা গৈছে যে বড়োলেণ্ডত হৰ্চ ট্ৰেডিঙৰ কথাটো ওলাই আছে, আৰু এইটোৰ ক্ষেত্ৰত এতিয়া দেখা যাওক কি হয়। কিন্তু আমিতো আপোনালোকে জানে হৰ্চ ট্ৰেডিঙত সিদ্ধহস্ত বিজেপি। আজি তেওঁলোকে বিভিন্ন ঠাইত হৰ্চ ট্ৰেডিং কৰি চৰকাৰ কৰিছে। আমাৰো সজল সিঙক হৰ্চ ট্ৰেডিং কৰিয়ে পইচা দি ভয় ভাবুকি দেখুৱাই লৈ গৈছে। ভয় ভাবুকি দেখুৱাই চবতে তেওঁলোকে ইনকাম টেক্স, EDৰ ভয় দেখুৱাই, পুলিচৰ ভয় দেখুৱাই, তেনেকেই আমাৰ মানুহবিলাকে নি আছে। আমাৰ কংগ্ৰেছৰ বহুত মানুহ নিলে। গতিকে মণিপুৰত আমাৰ 8জন MLA লৈ গ'ল, গোৱাত 12জন MLA লৈ গ'ল, মধ্যপ্ৰদেশ। গতিকে এইবিলাক টেম্পৰেৰী কৰি বিজেপি ছাকচেছ হ'ব নোৱাৰে। লোকৰ মঙহৰে বিজেপিয়ে শকত হ'ব বিচাৰিছে, সেইটো শকত টেম্পৰেৰী হ'ব, বেছিদিন নাথাকে। স্যার, যদি মহাগঠবন্ধন সেইটো আজি চবেই থাকিব। যদি হয় বিজেপি বিৰোধী যোন আহে সকলোৱেই থাকিব।